নমস্কাৰ বন্ধুসকল, প্ৰথমতে আপোনালোকক মোৰ RT786 চেনেললৈ স্বাগতম জনাইছোঁ। আজি কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই ৰচিদুল। কৰোনা ভাইৰাছ 1 ঘণ্টাৰ মূৰে মূৰে লাভ কৰক তথ্য। ক'ত কিমান লোক আক্ৰান্ত হৈ আছে এই কৰোনা ভাইৰাছত। আজিৰ গুৰুত্বপূৰ্ণ খবৰটো হ'ল কৰোনা ভাইৰাছ নিশা 12 বজালৈকে ক'ত কিমান লোক আক্ৰান্তৰ মৃত্যুৰ পৰক সবিশেষ। সময় 21 এপ্ৰিল 2020 নিশা 12 বজালৈকে বিশ্বত কৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা আছিলে 25,36,250 জন। মৃত্যু হোৱা লোকৰ সংখ্যা আছিলে 1,75,475 জন লোক। আটাইতকৈ বেছি লোক মৃত্যু হৈছিল আমেৰিকাত 43,712 জন। আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছিল আমেৰিকাত 8,04,476 জন। কেইখনমান দেশত কৰোনা ভাইৰাছৰ মৃত্যু হোৱা লোকৰ তথ্য। আমেৰিকাত 43,712 জন, স্পেইনত 21,282 জন, ইটালী 24,648 জন, ফ্ৰান্সত 20,796 জন, চীনত আছিলে 4,632 জন, ইৰাণত আছিলে 5,297 জন, ইংলেণ্ডত আছিলে 17,337 জন, বাংলাদেশত 110 জন, পাকিস্তান 201 জন, নেপালৰ সংখ্যা আছিলে 0, ৰাছিয়া হৈছে 456 জন, গ্ৰীচত আছিলে 121 জন, জাপানত হৈছে 263 জন, ভাৰতত হৈছে 645 জন। ভাৰতত কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈ গ'ল 20,080 জনলৈ বৃদ্ধি পালে। ভাৰতত কৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যা আছিলে 645 জন। ভাৰতত বিভিন্ন ৰাজ্যত কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। অসমত 35 জন লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈ আছে। মহাৰাষ্ট্ৰত 5,218 জন, তামিলনাডু 1,596 জন, দিল্লীত হৈছে 2,156 জন, তেলেংগানা 928 জন, ৰাজস্থান 1,735 জন, উত্তৰ প্ৰদেশ 1,337 জন, কেৰালা 426 জন, অন্ধ্ৰপ্ৰদেশ 757 জন, মধ্যপ্ৰদেশ 1,552 জন, গুজৰাটত হৈছে 2,178 জন, কৰ্ণাটক 418 জন, হাৰিয়ানা 255 জন, জম্মু কাশ্মীৰ 380 জন, পাঞ্জাৱ 250 জন, পশ্চিমবংগত 392 জন, বিহাৰ 126 জন, উত্তৰাখণ্ড 46 জন, চণ্ডীগড় 27 জন, লাডাখ 18 জন, আন্দামান আৰু নিকোবৰ 17 জন, ছত্তীশগড় 36 জন, ঝাৰখণ্ড 46 জন, ত্ৰিপুৰা 2 জন, মণিপুৰ 2 জন, অৰুণাচল প্ৰদেশত 1 জন, মিজোৰাম 1 জন, মেঘালয় 12 জন। এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ খবৰবিলাক পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু চৰকাৰে দিয়া নীতি নিৰ্দেশনাসমূহ মানি চলিব বুলি আশা ৰাখিছোঁ। থেংক ইউ, অল দ্য বেষ্ট।